Good morning, guys. আজি হৈছে Wednesday, 8 April. আৰু এতিয়া ক'ত গৈ আছো জানেনে? এতিয়া গৈ আছো অকমান গণেশ মন্দিৰলৈ। আৰু আপোনালোকে আহক মোৰ লগত গণেশ মন্দিৰৰ অকমান গণেশ বাবাৰ দৰ্শন কৰিব। আৰু এয়া বহুত দিন ধৰি ভাবি আছো আহিম বুলি, মানে মন্দিৰলৈ যাম। হেয়া সময় হৈ নাহে ৰাতিপুৱাৰ পৰা একদম আজি একদম বেলেগ কামবিলাক কৰি লৈছোঁ, কিন্তু ব্ৰেকফাষ্ট একদম ৰেডি হোৱা নাই। এতিয়া গৈ পেলাইহে ব্ৰেকফাষ্ট ৰেডি কৰিম। এতিয়া ধূপ চাকি বন্তি গোটেইখিনি লৈ ল'লোঁ। আৰু এয়া আহকচোন এতিয়া মোৰ লগত সকলোৱে মিলি পেলাই বাবাক দৰ্শন কৰোঁ। ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু এয়া আহি পালোহি। আৰু জানেনে মোৰ এটা ফিলিংছ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকৰ কেনেকুৱা হয় সেইটো মই নাজানো, কিন্তু মোৰ হয় কেতিয়াবা খুব মনটোত মানে অস্থিৰতা, বিভিন্ন বস্তু ব্ৰেইনত এইবিলাক আহি থাকিলে অলপ সময়ৰ কাৰণে যদি মন্দিৰত আহোঁ, সেই বস্তুবিলাক একদম নিগেটিভিটিবিলাক চব নোহোৱা হৈ যায়। আৰু মোৰ খুব ভাল লাগে, মই ফিল কৰোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাগে আপোনালোকৰ লগতো হয়, কিছুমানৰ হ'ব পাৰে, কিছুমানৰ নহ'বও পাৰে, নাজানো, কিন্তু মোৰ হয়। আৰু এয়া আহক, দেখিছেনে এয়া মন্দিৰ, সকলোৱে জানে লতাশিলৰ মন্দিৰ। যিসকল আহিছে তেখেতসকলেও জানে আৰু বহুতেই জানে আৰু ইয়াৰে মন্দিৰৰ বিষয়ে। আৰু মোৰ যেতিয়া অকণমান মন চন বেয়া লাগে তেতিয়া আহি পেলাই অকণমান ইয়াতে বাবাৰ দৰ্শন কৰি যাওঁ, ভাল লাগে। আৰু কাম ষ্টাৰ্ট কৰাৰ পিছত বাবাৰ ইয়াতে অহা নাই। সাই বাবাৰ মন্দিৰ গৈছিলোঁ, আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ, ইয়াতে অহাই নাই। উগতা মন্দিৰতো গৈছোঁ, কিন্তু ইমান ওচৰত যদিও আহিম বুলি আহিব নোৱাৰোঁ, এনেকুৱা হৈ গৈছিলে। আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাকে এতিয়া গৈ পেলাই আকৌ ব্ৰেকফাষ্ট ৰেডি কৰিম, তাৰপিছত চাওঁ আকৌ কি দেখুৱাব পাৰোঁ। আৰু জানেনে একদম সূৰ্যটো মূৰৰ ওপৰত, ইমান গৰম আজি, বহুত গৰম, বহুত দিন পিছত এনেকুৱা গৰম দিছে। আৰু এয়া মন্দিৰৰ পৰা আহিলোঁ, অহাৰ পিছত একদম দৌৰাদৌৰিকৈ আজি টিফিন ৰেডি কৰি থোৱা নাছিলোঁ নিবিৰৰ, মানে টিফিন লৈ যোৱা নাই, আৰু এনেই আৰু ব্ৰেকফাষ্টটো সিমান ভালকৈ ৰেডি হোৱা নাছিলে। দৌৰাদৌৰিকৈ আহি পেলাই ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। আৰু অৰ্ডাৰ আছে ৰাতিৰ কাৰণে। আৰু তাকে এতিয়া একদম চিম্পল কণীৰ জোল আৰু ভাত এনেকৈ বনাই আছে আজি একদম এতিয়াৰ কাৰণে, আমাৰ কাৰণে। আৰু সদায় একদম স্পাইচি এনেকুৱাতো নাখাওঁৱেই, যিমান পাৰোঁ দূৰত। আৰু চিম্পল দালি ভাত এনেকুৱা অৰ্ডাৰ থাকিলেও ক'ৰবাত ৰৈ গ'লে ইফাল কাৰোবাক দি দিওঁ, এইবিলাক মেনেজ কৰোঁ। আৰু কিন্তু সেয়া এতিয়া একদম দুপৰীয়া এইখিনি বনাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতিম, অ'কে। আৰু এয়া মোৰ কণীৰ জোল ৰেডি হৈ গ'ল, আজি একদম চিম্পল লাঞ্চ। আৰু এওঁৰ মই খাবলৈ বহি গৈছোঁ। আজি ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, আজি এইখিনিতে সামৰিছোঁ। আৰু মোৰ নতুন ভিউৱাৰ্ছ, প্লিজ এটা ৰিকুৱেষ্ট, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ আবেলি অৰ্ডাৰ ৰেডি, আজিকালি এইখিনি, অ'কে, বাই বাই।